হেল্ল' বন্ধুসকল, জিআৰটেক আছাম চেনেলত সকলোকে স্বাগতম জনাওঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ নতুন নতুন ভিডিঅ' আপলোড পাবলৈ বেল আইকনটোত ক্লিক কৰিব। আজি মই আপোনালোকক এনেকুৱা এটা এপছৰ কথা ক'ম, যিটো এপ মাত্ৰ 5 MB, মাত্ৰ 5 MBৰ এটা এপছটোৰ ভিতৰত কিমানবোৰ এপছ আছে আপোনালোকে চাই ল'ব বা আপোনালোকক দেখুৱাম মই এপছটো কেনেকুৱা কাম কৰে। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰটো খুলি ল'ব, প্লে ষ্ট'ৰত ক্লিক কৰিব, ইয়াত ক্লিক কৰিব আৰু ইয়াত লিখিব স্মাৰ্ট কিট চাব। ইয়াত আহি গ'ল স্মাৰ্ট কিট 360, ইয়াত ক্লিক কৰিব আৰু ইয়াত চাব এপছটো কেনেকুৱা ধৰণৰ। চাই লওক আপোনালোকে, এপছটো চালেই গম পাব এটা এপছৰ ভিতৰত কিমানবোৰ এপছ আছে। আপোনালোকে চাই ল'ব যে ভিডিঅ' ডাউনলোড হ'ল 1 মিলিয়ন আৰু ইয়াৰ ৰেটিং হ'ল 4.6। কিমান ধুনীয়া এটা এপছ। এতিয়া ইনষ্টলত ক্লিক কৰিব, ডাউনলোডিং হৈ আছে। মাত্ৰ 5 MBৰ এপছ। আপোনালোকে এইটো এপছ ইউজ কৰিলে বহুত উপকাৰ হ'ব। আপোনালোকে বহুত এপছ এটাকৈ বহুত এপছ ইনষ্টল কৰিব লাগে, কিন্তু এইটো এপছৰ ভিতৰত বহুত এপছ আছে। কিমান এপছ আছে আপোনালোকক দেখুৱাই দিম। আপোনাৰ কি এপছ লাগে, যিকোনো এপছ এই এপছৰ ভিতৰত পাই যাব। কেনেকুৱা ধৰণৰ এপছ লাগে আপোনাৰ, এলাও কৰিব। ইয়াত চাব নোটপেড, ইয়াত আপোনাৰ যিকোনো ইয়াত হিচাপ লিখি থ'ব পাৰিব। আপুনি যিকোনো এটা হিচাপ লিখি থ'ব পাৰিব। বেক কৰিলোঁ আৰু ইয়াত চাব ট্ৰেন্সলেটৰ, ইয়াত আপুনি যিকোনো ভাষা ট্ৰেন্সলেটৰ কৰিব পাৰিব। ডিক্সনাৰী, ইয়াত আপুনি যিকোনো ভাষা ট্ৰেন্সলেট কৰিব পাৰিব। ডিক্সনাৰী যিকোনো মই দেখাই দিওঁ। তো ইয়াত ছেটিঙত ক্লিক কৰিব, ক্ল'জ লেংগুৱেজ ইয়াত ক্লিক কৰিব। টাৰ্গেট লেংগুৱেজ, আপুনি কি ভাষাত ট্ৰেন্সলেট কৰিব, সেইটো মই হিন্দীত কৰিম। ইয়াত বেক কৰিব, ডিক্সনাৰীত ক্লিক কৰিলোঁ। ইয়াত লিখিব বেনানা আৰু চাৰ্জত ক্লিক কৰিলোঁ। এতিয়া ইয়াত চাওক বেনানা কেলা আহি গ'ল। ইয়াত বেক কৰিলোঁ, বেক আৰু ইয়াত চাব ফাইল মেনেজাৰ, কাটাৰ, ৰিংটন, ইয়াত বহুত কিবা কিবি আছে। ফ্লেছ লাইট, কোড স্কেনাৰ, কেলকুলেটাৰ, ইয়াত বহুত কিবা কিবি আছে। আৰু চাব আৰু বহুত এপছ আছে। ইয়াত অল ছ'চিয়েল মিডিয়া, আপুনি ইয়াত ক্লিক কৰিলে চাব অল ছ'চিয়েল মিডিয়াৰ এপছ ইয়াত আছে। কিমান ধুনীয়া এই এপছটো, আপোনালোকে চালেই গম পাব। ফেচবুক আছে, টুইটাৰ, গুগল প্লাছ, লিংকডইন, পিক্সাৰেট, ইনষ্টাগ্ৰাম, কিমানবোৰ এপছ আছে আপোনালোকে চালেই গম পাব। কোইৰা, হিমো, এইটো আপোনালোকে ইউজ কৰিলে গম পাব। আপোনালোকে ইউজ কৰি চাব একবাৰ হ'লেও। আৰু চাব কিমানবোৰ আছে, ইয়াত ক্লিক কৰিব। অল ৱৰ্ল্ড নিউজ চাব কিমানবোৰ পৃথিৱীৰ ভিতৰত কিমান নিউজ চেনেল আছে, ইয়াত চাব পাৰিব। অল্ড নিউজ চেনেল
বেক কৰিলোঁ আৰু ক্লিক কৰিলোঁ। তিনিটা চাব ডেছ আছে, ডেছত ক্লিক কৰিব আৰু চাব অল শ্বপিং। ইয়াত চাব শ্বপিঙৰ কিমানবোৰ এপছ আছে ইয়াত পাই যাব। বেক কৰিলোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগত থকা বেল আইকনটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। আজিলৈ ইমানে, থেংক ইউ, ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ঘণ্টা বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব।